জ্যোতিষশাস্ত্ৰৰ মতে বৃহস্পতি সুপ্ৰসন্ন হ'লে জাতক জাতিকাৰ জীৱনত সৌভাগ্যৰ উদয় হয়। জাতক জাতিকাৰ জীৱনত ভাল সময়ৰ আৰম্ভ হয়। বৃহস্পতিয়ে কেইমাহমানৰ পিছত নিজৰ স্থান সলনি কৰিব, যাৰ প্ৰভাৱত ৰাজযোগৰ সৃষ্টি হ'ব কেইটামান ৰাশিৰ। 14 মে'ত 2025 চনলৈকে বৃহস্পতি বৃষ ৰাশিত থাকিব। তেতিয়া বৃহস্পতি মে' মাহৰ পৰা অক্টোবৰলৈ মিথুন ৰাশিত থাকিব আৰু 12 বছৰৰ পিছত ৰাজযোগৰ আৰম্ভ হ'ব। জ্যোতিষশাস্ত্ৰৰ মতে 2025 চনত বৃহস্পতি 3টা ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। সাধাৰণতে বৃহস্পতি গ্ৰহ এটা ৰাশিত প্ৰায় 12 মাহ থাকে, কিন্তু বিপৰীতমুখী আৰু প্ৰত্যক্ষ হোৱাৰ বাবে 2025 চনত 3টা ৰাশিত প্ৰৱেশ কৰিব। ৰাশিকেইটা হ'ল মিথুন ৰাশি, বৃষ ৰাশি আৰু কৰ্কট ৰাশি। মিথুন ৰাশি 2025 চনত প্ৰথমবাৰৰ বাবে 28 মে'ত মিথুন ৰাশিত বৃহস্পতি আৰু চন্দ্ৰৰ মুখামুখি হ'ব। ধৰ্ম আৰু আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। বুদ্ধিমত্তা আৰু দক্ষতাৰ বৃদ্ধি পাব। আৰ্থিক সমস্যাৰ পৰা মুক্তি পাব পাৰি। আৰ্থিক লাভ হ'ব। কেৰিয়াৰত সফলতা আৰু পাৰিবাৰিক জীৱনত সুখদায়ক অভিজ্ঞতা থাকিব। কন্যা ৰাশি কন্যা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ ভাল সময় আহিব। শিক্ষা আৰু কেৰিয়াৰত সফলতা লাভ কৰিব। বিশেষকৈ যিসকলে বহিঃৰাজ্যত কাম কৰিবলৈ বা পঢ়া শুনা কৰিবলৈ পৰিকল্পনা কৰিছে, তেওঁলোকৰ বাবে এই সময়ছোৱা শুভ হ'ব। বিবাহিত জীৱনতো সম্প্ৰীতি আৰু সন্তুষ্টি থাকিব। তুলা ৰাশি তুলা ৰাশিত নৱম স্থানত গজকেশৰী যোগ গঠন হ'ব, যিয়ে এই ৰাশিৰ জাতক জাতিকাৰ লোকৰ জীৱনলৈ ইতিবাচক শক্তি কঢ়িয়াই আনিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদসমূহ নিষ্পত্তি কৰা হ'ব। ঘৰ বা ফ্লেট কিনাৰ সপোন আপোনাৰ পূৰণ হ'ব। ধৰ্ম ভ্ৰমণৰ সুযোগ আহিব। পূৰ্বপুৰুষৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলে যথেষ্ট লাভৱান হ'ব। ধনু ৰাশি ধনু ৰাশিৰ বাবে এই যোগ সপ্তম স্থানত গঠিত হ'ব। পাৰিবাৰিক জীৱন সুখী হ'ব। বিবাহযোগ্য ব্যক্তিৰ বিবাহৰ সম্ভাৱনা থাকিব। অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতি হ'ব। কুম্ভ ৰাশি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে গজকেশৰী যোগ ভাল হ'ব। 4 শেষ পৰ্যায় অতিক্ৰম কৰা লোকসকলে নিজৰ কেৰিয়াৰত অগ্ৰগতি লাভ কৰিব। আৰ্থিক লাভৰ লগতে সন্তানৰ পৰা সুখ লাভৰ সম্ভাৱনাও আছে। আপুনি পঢ়া শুনাত সফলতা লাভ কৰিব পাৰিব।